নমস্কাৰ আপোনালোক সকলোলৈ মাৰ্কেট সুইট আকাশ চেনেলটিলৈ স্বাগতম আহকচোন চাওঁ আজি নিফটি 50 আপডেট আজি হ'ল 9 ফেব্ৰুৱাৰী আজি নিফটি 50 ধুনীয়া এটা পাৰফৰমেন্স দিলে ওপেন হ'ল আমাৰ 25888.70 পইণ্টছত আৰু হাই গৈছিল 25922.25 আমাৰ সবতকৈ লোৱেষ্ট পইণ্ট 255,780 লৈকে আহিছিল আৰু 52 হাই আমাৰ 26,373 আৰু 52 উইক লো আমাৰ 21,743 আজি গোটেই দিনটোত আমাৰ নিফটি 50 এটা ধুনীয়া এটা পজিশন মেইনটেইন কৰি গৈ থাকিছে আজি হিট মেপটো চাও আজি হিট মেপত এটা ধুনীয়া এটা পিকচাৰ চাব পাৰিব বেছিভাগ পোৰশন আমাৰ গ্ৰীন দেখা পাব আৰু অকনমান পজিশন হে আমাৰ ৰেড পজিশন হৈ আছে তো আজি এটা ধুনীয়া এটমস্ফিয়াৰ মাৰ্কেটত যেনেকৈ ফাইনেন্সত চাব আমাৰ SBI 7.46% ৰিটাৰ্ণ দিলে আজিৰ দিনটোত কিয় SBI উইকলি কোৱাৰ্টাৰলি ৰিজাল্টস আপডেট কৰিছে তাত ধুনীয়া প্ৰফিট আৰ্ন কৰিছে সেইভাবে আজি ধুনীয়া এটা 7.46% ৰিটাৰ্ণ দিছে আপোনালোকক মই SBI কোৱাৰ্টাৰলি ৰিজাল্টৰ ওপৰত এটা ভিডিঅ' লৈ আনিম আপোনালোকে কাইন্ডলি চেনেলটো লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু ফলো কৰিব আৰু আপোনালোকে ফ্ৰেন্ডছলৈ শেয়াৰ কৰিব ঠিক তেনেকৈ আজি সব টেকনলজি সাৰ্ভিসেস TCS Infosys HCL Tech এইবোৰ মডাৰেট পাৰফৰমেন্স দিছে এনাৰ্জি এণ্ড মিনাৰেলছৰ ৰিলায়েন্স আমাৰ 0.74% ONGC 0.87 কোল ইণ্ডিয়া 0.25% কনজিউমাৰ ডিউৰেবলছ মাৰুতি M&M টাইটেন মডাৰেট পাৰফৰমেন্স দিছে নন এনাৰ্জি মিনাৰেলছত চাওক মানে সিমেন্ট কোম্পানিজবোৰ আল্ট্ৰাটেক সিমেন্ট 2.56% ৰিটাৰ্ণ ইউটিলিটিছত চাওক NTPC পাৱাৰ গ্ৰিড ঠিকঠাক পাৰফৰমেন্স দিছে হেলথ টেকনলজিত সান ফাৰ্মা মানে ওভাৰঅল আজি মাৰ্কেটখন মডাৰেট হিচাপে পাৰফৰ্ম কৰিছে নিফটি 500 ইনডেক্স মানে 500 টপ 500 কোম্পানিজৰ পাৰফৰমেন্স চাওক আজি মোস্টলি আপুনি কি দেখা পাব গ্ৰীন দেখা পাব মানে আমাৰ আজি পাৰফৰমেন্সটো পজিটিভ পাৰফৰমেন্স হৈছে মাৰ্কেটৰ পাৰফৰমেন্স ইজ পজিটিভ এটো পাৰফৰমেন্স পজিটিভ কেনেকৈ গম পাব চাওক এই চাওক এডভান্স এণ্ড ডিক্লাইন অফ নিফটি 500 কোম্পানিজ 418 আউট অফ 500 কোম্পানিজ 418 আজি আমাৰ পজিটিভত ক্লোজ হৈছে আৰু 80টা আজি আমাৰ নিগেটিভত ক্লোজ হৈছে মানে 80টা যোৱা লাষ্ট মাৰ্কেটৰ পৰা আজি মাৰ্কেটলৈ নিগেটিভত ক্লোজ হৈছে আজি FPI ডাটা চাও যদি DII ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেষ্টৰে আজি 9 ফেব্ৰুৱাৰী চাওক কিমান বাই কৰিলে 12,858.87 crore বাই কৰিছে আকৌ সেল কৰিছে কিমান 12,595.10 মানে নেট ভ্যালু কিমান কৰিছে 263.77 আমাৰ DII কিনিছে আৰু FI মানে ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ ইহঁতে কিমান কিনিছে ইহঁতে বাই কৰিছে 15,496.74 আৰু সেল কৰিছে 13,274.24 তো নেট বাই ভ্যালু কিমান ইহঁতৰ 2,222.50 মানে আজি DII এণ্ড FI দুজনে কেশ মাৰ্কেটত কিনিছে বাই কৰিছে তো সেই কাৰণে আজি আপুনি যদি চাই নিফটি 50 ওভাৰঅল পাৰফৰমেন্স এটো চাওক নিফটি মিডিয়া হাইয়েষ্ট গৈছে আজি 4.37% আৰু নিফটি এটো -0.13% গৈছে আৰু বাকি ওভাৰঅল সব সেক্টৰে যদি চাই নিফটি অটো নিফটি মেটাল নিফটি সাৰ্ভিস নিফটি IT MNC গ্যাস ইনফ্ৰা নিফটি হেলথ ৰিয়েলিটি সব আজি ওভাৰঅল পজিটিভ পাৰফৰমেন্সত গৈছে তো আজিলৈ ইমানেই থাকিন আশা কৰোঁ আপোনালোকে ভিডিঅটো চাই কিবা ইনফৰমেশন পালে সাপোৰ্ট কৰিব টু সাপোৰ্ট আৰু চেনেলটো লাইক আৰু ফলো কৰিব লাইক এণ্ড ফলো থ্যাংক ইউ অহাকালি আকৌ লগ পাম আন এটি ভিডিঅ' লৈ অহাকালি আকৌ লগ পাম থ্যাংক ইউ